साफ्रोमखौबो गोसो गोरबोनिफ्राय बड'लेण्ड गट टेलेन्ट टीमनि जानानै खुलुमनाय आरो सिबिनायखौ बावहरो। जोंहा चिरां आरो बङाइगाव डिस्ट्रिक्टनि जे अडिशन बियो गाबोन 19 आगस्ट खालि जानो थांगासिनो, जेराव बियो जागोन हिमालय हटेलनि 6th फ्ल'रनि जे हलाव, जेराव साफ्रोमबो बाहागोदारि जायफोर बिथांमोननि थाखाय बे सुबिदाखौ जों लानानै हिमालय हटेलाव लानाय जादों, जेराव साफ्रोमबो बाहागो लाफैयो आरो बेयाव जायफोर अडिशननि थाखाय रेजिस्ट्रेशन खालामखाबाय बिथांमोनाथ' फैखागोनखा। लोगोसे जायफोर गोसो गुदुं बिथांमोनखौ आङो खावलायहरनो लुबैयो जाहाथे गाव गावनि रोंगौथिखौ दिन्थिनो थाखाय बड'लेण्ड गट टेलेन्ट टीमा नोंथांमोननि थाखाय बे प्लेटफर्मखौ होनानै दङ। नोंथांमोनहा साफ्रोमबो फै आरो गाबोन 10 बाजिनि गेजेराव सफैनानै गाव गावनि रेजिस्ट्रेशनखौ लाफैनानै गोसो गुदुङै बाहागो लानो थाखाय साफ्रोमखौबो खावलायहरनाय थाबाय। आरो लोगोसे जोंहा जे क'क्राझारनि 21 तारिख 21आव जे अडिशन जानो थांखि दंमोन बियो जोंहा पस्टपन खालामनाय जाबाय। बे डेटखौ जोङो 29 आगस्टआव लाफैनाय जादों, जेराव 21 आगस्टआव जोंहा अलरेडि आसाम स्टेटनि 3rd ग्रेड आरो 4th ग्रेडनि थाखाय मोनसे इन्टारभिउ साख्रिनि जे मोनसे थिसननायनि मोनसे हाबाफारि दङ। दा बै हिसाबै दा कलेजनि जे प्रिन्सिपाल बिथांमोना अडिटोरियामावबो एग्जामनि मोनसे जायगाखौ बिथांमोना बानायदों। दा बै हिसाबै खावलायदों जे नोंथांमोना अननानै फावसायदो। दा बै हिसाबै जोङो क'क्राझारनि अडिशनखौ 29आव लानाय जाबाय, 29 আগষ্টआव। সকলোকে মই মোৰ পৰা শ্ৰদ্ধা আৰু মৰমটো জনাইছোঁ বড়োলেণ্ড গট টেলেণ্ট টিমৰ পৰা। আমাৰ বঙাইগাঁও আৰু চিৰাঙত যিটো অডিশ্যন যিটো হ'বলগীয়া আছে 19 তাৰিখত অহাকালি হ'ব, য'ত আমাৰ হিমালয় হোটেলৰ 6th ফ্ল'ৰত যিটো হ'বলৈ গৈ আছে, য'ত যিমানখিনি আমাৰ সংখ্যাজনক ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে সেই কেইটাটো অলৰেডি আহিব। তাৰ লগত যিমানখিনি মনৰ পৰা যে ভাবে যে বড়োলেণ্ড গট টেলেণ্টত মোৰ ভাগ লোৱাটো অতি গুৰুত্বৱান, সেই হিচাপত যিমানখিনি টেলেণ্টেড আমাৰ মাজত আছে বঙাইগাঁও আৰু চিৰাঙৰ মাজত, গোটেইকেইটা নিজৰ যিটো টেলেণ্ট সেইটো দেখাবৰ কাৰণে আমাৰ ৰেজিষ্ট্ৰেশ্যনটো চলি আছে, য'ত আপোনালোকে 10টা বজাত আহি কিনি নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি লৈ কিনি নিজৰ অনুভৱ আৰু নিজৰ যিটো টেলেণ্ট প্ৰতিভাটো দেখাবৰ কাৰণে মই সকলোকে আহ্বান কৰোঁ। 10টালৈকে আপোনালোকে আহি কিনি আমাৰ 5টালৈকে অডিশ্যনটো চলিব, য'ত আমাৰ কোকৰাঝাৰৰ অডিশ্যন 21 তাৰিখত হ'বলৈ গৈ আছিল, য'ত আমি এই 21 তাৰিখ যিটো অডিশ্যন আগষ্টৰ সেইটো পষ্টপন কৰিব লগা হ'ল। আমাৰ এইটো পষ্টপন কৰি কিনি 29 তাৰিখ আগষ্টত লোৱা হ'ল। ইয়াৰ যিটো ৰিজনটো হ'ল আমাৰ 21 তাৰিখত গোটাই অসমবাসীত এটা এক্সাম হ'বলৈ গৈ আছে, য'ত ডাইৰেক্ট ৰিক্ৰুটমেণ্ট যিটো 4th গ্ৰেড আৰু 3rd গ্ৰেডৰ যিটো ইণ্টাৰভিউ আছে সেইটো আমাৰ নাৰাবাৰী গাৰ্লছ কলেজৰ যিটো অডিটৰিয়ামত হ'ব লগা আছিল, তাত কলেজৰ যিটো কেম্পাছত অলৰেডি ইণ্টাৰভিউটো ৰখা হৈছে। তাৰ বাবে প্ৰিন্সিপালৰ অনুৰোধ আৰু সেইটো আমাৰ যিটো ডিছকাছ হৈ কিনি এটা ডেট লোৱা হৈছে, য'ত আমাৰ 29 তাৰিখত আগষ্টত হ'বলৈ গৈ আছে। তাৰ জন্য যিমানখিনি সংখ্যাগণিক আমাৰ গট টেলেণ্টত ভাগ ল'ব লগা অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈছিল আৰু আহিব লগা যিবিলাকত সিদ্ধান্ত হৈছিল, গোটেইকেইটাৰ মোৰ পৰা অনুৰোধ যে আপোনালোকে 29 তাৰিখত আহিব আৰু 29 তাৰিখত আগত আপোনালোকে নিজৰ যিটো ৰেজিষ্ট্ৰেশ্যন বড়োলেণ্ড গট টেলেণ্ট যিটো ৰেজিষ্ট্ৰেশ্যন সেইটো কৰিবৰ কাৰণে মোৰ পৰা যিমান টেলেণ্টেড আমাৰ কোকৰাঝাৰবাসী আৰু ওচৰত থকা যিটো ধুবুৰী যিমানখিনি আমাৰ চাপৰ সেইখিনি আৰু ধৰক বঙাইগাঁও বা গোৱালপাৰা সেইকেইটা যিমানকেইটা আহিব লগা আছে গোটেইখিনি মোৰ পৰা অনুৰোধ আপোনালোকে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো সোনকালে কৰি লওক।